যদি তেওঁ আনৰ সতে সুখতেই আছে, তেওঁক আমনি কৰাৰ মোৰ বাৰু কি অধিকাৰ? মৰমৰ অধিকাৰবোৰচোন সেইদিনাই শেষ হৈ গ'ল, যিদিনা তেওঁ মোৰ মৰমবোৰ ভৰিৰে মোহাৰি আনৰ হৈ গ'ল। ইচ্ছা কৰিলে এতিয়া মই তেওঁৰ সৈতে কথা পাতিব নোৱাৰোঁ, তেওঁৰ এটা খবৰ কৰিব নোৱাৰোঁ। মইতো এতিয়া মদাৰৰ এপাহ ৰঙা ফুলহে। অনুভূতিবোৰক এতিয়া বুকুতেই হেঁচুকি ৰাখোঁ। মোৰ প্ৰাৰ্থনাবোৰতেই তেওঁৰ এতিয়া কুশল কামনা কৰোঁ। ভাল পোৱাৰ মানুহজনক জানো অভিশাপ দিব পাৰি? তেওঁ নহ'লেও তেওঁক জীয়াই ৰাখিছোঁ মোৰ বুকুৰ কোনোবাখিনিত, মোৰ উশাহবোৰত, মোৰ গান কবিতা কাহিনীবোৰত। সেনেকৈতো কাহিনী হয় একোটা বাস্তৱ চৰিত্ৰৰ, অথবা একোটা ভাল সম্পৰ্কৰ। মই যে সুতি সলাবই নাজানিলোঁ, সেইবাবেই হয়তো এৰা সুতি হৈ ৰ'লোঁ। তুমি কুশলে থাকা তোমাৰ নতুনজনৰ সৈতে, সেয়াই মোৰ তোমালৈ শুভকামনা।